নমস্কাৰ বন্ধু বান্ধৱীসকল, ইংৰাজী নৱবৰ্ষৰ ইয়াৰ পৰা শুভেচ্ছা জনালোঁ সকলোকে আৰু আশীৰ্বাদ কৰিব আপোনালোকে মোৰ যাতে আহিবলগীয়া দিনকেইটা ভালদৰে পাৰ হৈ যায় আৰু আপোনালোকে খুব চাগে এনজয় কৰিছে নহয় জানো। মই এইবুলি এনজয় কৰা মুদা মৰিলে, কিয়নো ঘৰতে এইবুলি আৰু সৰুকৈ 2023 চনটো বিদায় দিম বুলি ভাবিছোঁ। উপায় নাই, আপোনালোকে গম পাইছে মোৰ 9 মাহ প্ৰেগনেঞ্চি চলি আছে, সেয়েহে ক'তো পিকনিক পাৰ্টি বা ক'তো খানা খাবলৈ যাব নোৱাৰিলোঁ। সেয়েহে ঘৰতে এনেদৰে সৰুকৈ আয়োজন কৰিছোঁ আৰু আনদিনাৰ দৰে 3জন সদস্য আজিও এনেদৰে মা আৰু মানুহজনে বনাব, খাম আৰু এনেদৰে মই যিমানখিনি পাৰোঁ হেল্প কৰি দিছোঁ আৰু নহৰু পিঁয়াজ আদা পাচলি গোটাই দিয়ালৈকে সকলোখিনি কৰি মেলি দিছোঁ কাটি কুটি, কিয়নো কামবোৰ চকুৰ আগত কৰি থাকিলে কৰি থাকিব নোৱাৰোঁ, সদায় কৰি থকা যিহেতু, সেয়েহে এইখিনিকে কৰি মই হেল্প কৰি দিছোঁ। এইবুলি মই বহি খোৱাহে, ঈশ্বৰে যদি দিয়ে উৰুকাটো চাগে মই নিশ্চয় বহি খাবলৈকে পাম। আৰু এইখিনি মোৰ হৈ গৈছে, গোটা বচা কৰি সকলোখিনি মই ধুই পখালি নিমখ হালধি সানি দিয়ালৈকে কৰি দিছোঁ। আৰু আজি আমি বনাম পাকঘৰত, জুইত বনাম, যিটো ঠাণ্ডাকালি আমাৰ পাছফালে জুইশাল আছে। এয়া মাক মই সকলোখিনি গোটাই দিলোঁ, মায়ে ষ্টাৰ্ট কৰিব খুজিছে আৰু বনাবলৈ। এয়া যিমানেই যি নহওক, যিমানেই পকা ঘৰ নাথাকক, কেঁচা ঘৰ অকণ খুবেই প্ৰয়োজন। সেয়েহে এনেদৰে আমি ঠাণ্ডা দিনত জুই ধৰোঁ ইয়াতে, আৰু মাক ক'লোঁ জুইতে বনাওক, জুই খানা খায়ো ভাল লাগে আৰু জুইৰ ওচৰতে বহি থকাও হয়, সেয়েহে জুইতে বনোৱা হৈছে। আৰু এতিয়া মই হাজবেণ্ড আহিলে, মা উঠি গ'ল, এইফালে এওঁ বেঙেনা পেটু আৰু জ্বলা ভাজি বনাইছে। মই বহুতেই ভাল পাওঁ, সেয়েহে এয়া টেষ্ট কৰিছোঁ জ্বলা ভাজি বুলিলে, কিন্তু এতিয়া জ্বলাটো কমকৈ দিছে আৰু মোৰ বাবে। হ'লেও পেটু ভাজি বুলিলে বহুত মানে জিভাৰ পানী ওলাই যায় আৰু বহুত ভাল পাওঁ। আৰু এইফালে এওঁ বনাইছে চিকেন, মায়ে যিহেতু নাখায় সেয়েহে কমকৈ আনিছে। আৰু আকৌ মই আহি গ'লোঁ চিকেন টেষ্ট কৰিবলৈ, হাঁহিছে মাক পিতেক দুয়োৱে মোক দেখি, আকৌ টেষ্ট কৰিবলৈ অহা দেখি, কিন্তু হাঁহিলেও মই টেষ্ট কৰিমেই। আৰু এয়া আমাৰ টেষ্টিং কৰিবলৈ মই ৰৈ আছোঁ। সঁচাকৈ খুবেই টেষ্টি হৈছিল, কিয়নো লোকে বনোৱা খাদ্য খাই এনেও ভাল লাগে, সদায় বনাই থাকোঁ যিহেতু। এইকেইটা দিন চাঞ্চতে পূৰা ডান্স মাৰি লৈছোঁ, আৰু মোকে দেখি তেওঁ ইয়াত টেষ্ট কৰিবলৈ ল'লে। আৰু আমাৰ খানা ৰেডি হৈ গ'ল, ডাইনিঙলৈ আনিলে মায়ে। আৰু বিশেষ একো নবনালোঁ, কিয়নো মাও ভাগৰ লাগিছে, বয়সীয়াল মানুহ, এওঁ ইমানখিনি কৰিছে আৰু নকৰিলে। আৰু এয়া চাটনি, এয়া চিকেন আৰু জ্বলা ভাজি, আৰু মায়ে সেইফালে পানী টেঙা বনাইছিল, সেয়াও লৈছোঁ অলপ। এনেদৰে আমি 2023 চনটোৰ বিদায় দিলোঁ আৰু শেষৰ সাজ। আৰু আজিলৈ 2023 চনৰ পৰা বিদায় লৈছোঁ। 2024 চনত যাতে মই নতুন নতুন ভিডিঅ' দিব পাৰোঁ, তাৰ বাবে আপোনালোকে মোক আশীৰ্বাদ কৰিব। আৰু আকৌ পুনৰবাৰ মই আপোনালোকক নৱবৰ্ষৰ সেয়া পৰা আন্তৰিক শুভেচ্ছা জনালোঁ।